নমস্কাৰ, মই কেশৱজ্যোতি নাথ। আপোনালোকৰ মাজলৈ এটি ভাল খবৰ দিব বিচাৰিছোঁ। ইয়াৰ আগতে এখন মোৰ ছুটি ছবি আছিলে, বহুখিনি মানুহে কষ্ট কৰি বনাইছিলোঁ। সেই ছুটি ছবিখনৰ নাম আছিলে এ গ্লাছ অফ মিল্ক, হয়তো আপোনালোকে নিশ্চয় জানে। সেই ছুটি ছবিখনে ইণ্টাৰনেশ্যনেল ফিল্ম এৱাৰ্ড আৰু আমাৰ নৰ্থ ইষ্ট ফিল্ম ফেষ্টিভেলত এৱাৰ্ড আজৰি আনিবলৈ সক্ষম হৈছিল। আৰু সেই ছুটি ছবিখনে বৰ্তমান সময়ত আৰু এটি এৱাৰ্ড আনিবলৈ সক্ষম হ'ল। সেইবাবে মই বিষয়টো আপোনালোকৰ আগত জনাব বিচাৰিছোঁ। স্পনচাৰ কৰিছিলে ফিল্ম ষ্ট্ৰেছ, এইখন চাৰ্টিফিকেট তেওঁলোকে মোলৈ প্ৰেৰণ কৰিছিলে। এইটো আছিলে তিৰুনেলভেলী ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল, আৰু শ্বৰ্ট ফিল্মখনে বেষ্ট শ্বৰ্ট ফিল্ম পাইছিলে, ইয়াতে নামটো দি দিছে। তাৰপিছত এইটো আছিলে 27/1/2023 সেই ফেষ্টিভেলটো অনুষ্ঠিত হৈছিলে, স্ক্ৰিনিং হৈছিলে। তাত ফিল্ম গৈছিলে 1045খন প্লাছ, আৰু বহুত আছিলে। তাৰ ভিতৰত মোৰে সৌভাগ্য, আপোনালোকৰ মৰম আৰু সঁহাৰি আশীৰ্বাদত হয়তো চাগে এই ফিল্মখনে বেষ্ট শ্বৰ্ট ফিল্ম এৱাৰ্ড পাইছে। বেষ্ট শ্বৰ্ট ফিল্মত 3খন ফিল্মে পাইছিলে, তাৰ ভিতৰত অসমৰ এ গ্লাছ অফ মিল্কে এই এৱাৰ্ডটো পাইছে। সেই এৱাৰ্ডটো হ'ল এইটো, ইয়াতোত লিখা আছে, আপোনালোকে হয়তো ধৰিব পাৰিছে। অতি আপোন বুলিব পাৰি, খুব মৰমৰ, আৰু বস্তুটো পাই সঁচাকৈ সুখী মই। একমাত্ৰ আপোনালোকৰ হয়তো মৰম আৰু আশীৰ্বাদৰ বাবে এইখিনি সম্ভৱ হৈছে। ইমানো ডাঙৰ ফিল্ম মেকাৰ নহয়। জীৱনত এইবাৰ সৈতে আপোনাৰ 3খন হ'ল, এইবাৰ আৰু এখনৰ কাম কৰি আছোঁ। ডেষ্টিনি বুলি আহি আছে, আপোনালোকে মৰম সঁহাৰি দিব। ডেফিনেটলি মই আপোনালোকৰ মাজলৈও ফিল্মখন আগবঢ়াই দিম এটা সময়ত। আৰু এটা ভাল খবৰ, অসমৰ OTT প্লেটফৰ্ম নিৰিনাইনত এ গ্লাছ অফ মিল্ক শ্বৰ্ট ফিল্মখন মই পঠাইছোঁ। আপোনালোকে অকণমান আশীৰ্বাদ কৰিব, যাতে সেই শ্বৰ্ট ফিল্মখনে তাতো কিবা অকণমান স্থান পায়। তেতিয়া আমাৰ কৰ্মকৰ্তা আৰু যিমানখিনি লোকে কাম কৰিছিলে আৰু যিখিনি এক্ট্ৰেছে কাম কৰিছিলে, তেওঁলোকৰ এটা সৌভাগ্যৱান আশীৰ্বাদ হ'ব বুলি আপোনালোকৰ পৰা আশা ৰাখিছোঁ। আৰু মই আপোনালোকক মোৰ এ গ্লাছ অফ মিল্ক ফিল্মখনে যিমানটো এৱাৰ্ড পাইছিলে, সেই এৱাৰ্ডখিনি দেখাই দিবলৈ যত্ন কৰিছোঁ। ভাবছোঁ